যেতিয়া কাৰোবাৰ গুণ দেখা পায় তেতিয়া মনটোক কেমেৰা বনাই ল'ব আৰু যেতিয়াই কাৰোবাৰ দোষ দেখা পায় তেতিয়াই মনটোক আইনা বনাই ল'ব। কাৰোবাৰ ঘৰলৈ যদি যায় তেন্তে নিজৰ চকুক ইমানেই নিয়ন্ত্ৰণত ৰাখক যাতে তেওঁলোকৰ ভাল গুণবোৰৰ বাহিৰে তেওঁলোকৰ দোষবোৰ নেদেখে। আৰু যেতিয়া কাৰোবাৰ ঘৰৰ পৰা আহে তেতিয়া নিজৰ জিভাক নিয়ন্ত্ৰণত ৰাখক যাতে তেওঁলোকৰ সন্মান ভালদৰে থাকে। অন্তৰত কাৰোবাৰ প্ৰতি বেয়া পোৱা ৰখাতকৈ ব্যক্ত কৰি দিব লাগে। মই সকলো জানো এই চিন্তাধাৰাই মানুহক কুঁৱাৰ ভেকুলী বনাই দিয়ে। যদি নিজৰ মান বিচাৰে তেন্তে আনৰো মান কৰক। ক'বলৈ যদি জিভা পাইছে তেন্তে শুনিবলৈও কাণ ৰাখক। এইকেইটা কথা মনত ৰাখি থওক। যিয়ে পিতৃৰ ভৰি চুৱে তেওঁ কেতিয়াও দুখীয়া নহয়। যিয়ে মাতৃৰ ভৰি চুৱে তেওঁ কেতিয়াও দুৰ্ভগীয়া নহয়। যিয়ে ককায়েকৰ ভৰি চুৱে তেওঁ কেতিয়াও দুখী নহয়। আৰু যিয়ে বায়েকৰ ভৰি চুৱে তেওঁ কেতিয়াও চৰিত্ৰহীন নহয়। আৰু যিয়ে গুৰুৰ ভৰি চুৱে তেওঁৰ সমান ভাগ্যশালী আৰু কোনো নাই। যেতিয়া মানুহে আপোনাৰ বদনাম গায় তেতিয়া দুখ নকৰিব। বাস্তৱতে তেওঁলোকে আপোনাক গুৰুত্ব দিয়াৰ বেলেগ কোনো ৰাস্তাই নাজানে। কেতিয়াও সেই লোকলৈ ভয় নকৰিব যিয়ে তৰ্ক কৰে, কিন্তু সেই লোকলৈ নিশ্চয় ভয় কৰিব যি লোকে প্ৰবঞ্চনা কৰে। এই দুটা নিজৰ ভিতৰত উৎপন্ন কৰি লওক। 1. মৌন হৈ থকাটো। 2. ক্ষমা কৰি দিয়াটো। কাৰণ মৌনতাতকৈ ভাল কোনো উত্তৰ নাই আৰু ক্ষমাতকৈ ডাঙৰ কোনো শাস্তি নাই। জীৱনত কেতিয়াও নিজৰ দক্ষতাক লৈ অহংকাৰ নকৰিব। কাৰণ পাথৰ যেতিয়াই পানীত পৰে নিজৰ ওজনৰ বাবেই ডুবি যায়। জীৱনত 3জন মানুহক কেতিয়াও নাপাহৰিব: বিপদত সংগ দিয়া লোকক, বিপদত সংগ ত্যাগ কৰা লোকক আৰু বিপদত পেলোৱা লোকসকলক। য'ত আনক বুজোৱাটো কঠিন হয় তাত নিজকে বুজাই ল'ব লাগে। সুখী থকাৰ মাত্ৰ এটাই মূলমন্ত্ৰ হ'ল আশা সদায় নিজৰ ওপৰত ৰাখিব, আনৰ ওপৰত নহয়। আনৰ জীৱনত ভুমুকি মাৰিলে একো নাপায়। বিশ্বাস ৰাখক আপোনাৰ জীৱনত এনেকুৱা বহুত কিবা আছে যিয়ে আপোনাৰ অপেক্ষা কৰি আছে যাতে আপুনি আপোনাৰ জীৱনত ভুমুকিয়ায়। জীৱনত যদি কোনোবাই আপোনাৰ কৰা কৰ্মৰ প্ৰশংসা নকৰে তেন্তে চিন্তা নকৰিব। কাৰণ আপুনি সেই দুনিয়াত থাকে য'ত জ্বলে তেল আৰু শলিতা কিন্তু মানুহে কয় চাকি জ্বলিছে। আশাবোৰ মানুহে নিজৰ মৰ্জিত উঠোৱা বোজা হয়। যদি আপুনি ওপৰলৈ উৰিব বিচাৰে তেন্তে আপোনাৰ বোজা পাতল কৰি ল'ব। নিজৰ শত্ৰুক হাজাৰ সুবিধা দিয়ক যে তেওঁ বন্ধু হৈ যায়, কিন্তু নিজৰ বন্ধুক এটাও সুবিধা নিদিব যে তেওঁ শত্ৰু হৈ যায়। মনত ৰাখিব, পাৰ হৈ যোৱা অতীতৰ অনুশোচনা আৰু আহিব লগা ভৱিষ্যতৰ চিন্তা দুটা এনে চোৰ হয় যিয়ে আমাৰ বৰ্তমানৰ সুন্দৰতাক চুৰ কৰি লৈ যায়। বেছি মিঠা আৰু চেলেপু মানুহৰ পৰা সাৱধানে থাকিব। শুনিছোঁ প্ৰশংসাৰ দলঙৰ পিছত মতলবৰ নদী বৈ থাকে। আপোনসকলৰ লগ কেতিয়াও নেৰিব, কাৰণ যাক আপোনসকলে এৰি দিয়ে তেওঁ আনৰ হাত লাগি যায়। কেৱল ভাল দেখিলেই নহ'ব, ভাল মানুহ হ'বলৈও চেষ্টা কৰক। কাৰোবাৰ পিঠিৰ পিছফালে মাত্ৰ এটাই কাম কৰিব লাগে আৰু সেয়া হৈছে প্ৰাৰ্থনা। আনৰ ওপৰত হহাতকৈ নিজৰ ওপৰত হাঁহক, কাৰণ আনৰ ওপৰত হাঁহিলে অহংকাৰ বাঢ়ে আৰু নিজৰ ওপৰত হাঁহিলে অহংকাৰ ভাঙে। সুখৰ কোনো ৰাস্তা নাই, সুখত থকাটোৱেই ৰাস্তা জীৱনৰ। জীৱনত এটা কথা সদায় মনত ৰাখিব বন্ধুসকল, য'ত ষ্ট্ৰাগল নাই তাত ছাকচেছ নাই।